হাই ফ্ৰেণ্ডসকল, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে হওক। মোৰ বাৰু ভালে, যিহেতু আজি নতুন বছৰ সোমাইছে ন। মোৰ ফালৰ পৰা সকলোলৈকে হেপী নিউ ইয়েৰ। আশা কৰোঁ সকলোৰে আহিব লগা দিনবোৰ কুশলে যাওক, তাকে কামনা কৰিলোঁ। এতিয়া 8টামান বাজিছে, ভাবিলোঁ আজি ব্লগটো আৰম্ভ কৰোঁ। বহুত দিন হ'ল ব্লগ দিয়া নাই, যিহেতু মোৰ অলপ অসুবিধা হৈ আছিল, বেমাৰো হৈছিল, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। ভাবিলোঁ সেইকাৰণে আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰোঁ, যিহেতু আজি নতুন বছৰ নহয় জানো। ফুলনি চাওক, এইখিনি ফুল সিদিনা হাজবেণ্ডে ৰুইছিলে, কিনি আনিছিলে নগাঁৱৰ পৰা। আপোনালোকক দেখাই আছোঁ পাৰে, এইখিনি ফুল ফুলিলে ফুলখিনি বহুত ধুনীয়া লাগে। আৰু এইটো ফুল হ'লে এইটো ফুল নুফুলে বাৰু, এজোপা ল'ৰাৰ জন্মদিনত ৰোৱা। আৰু সিদিনা নগাঁৱৰ পৰা এইটো আনিছে, বৰ ধুনীয়া লাগে। এইটো আনিছে, বাকী চব কিবা পুলি আনিছে। গাড়ী গৈ আছে, ইমান গাড়ী আৱাজ। তাৰপিছত এই ফুল মানে বেলেগ আনিম বুলি কৈছিলে, তাপত থকা হেনো মানুহটোৱে ক'লে নালাগে, এনেকৈ দিলে হ'ব বুলি ক'লে হেনো, বোলে চোৱাকৈ আনিলে। মানুহটোৱে হেনো ঘৰটো লৈ কিছুমান বোলে প্লেন আছে, কিছুমান আশা আছে, সেইকাৰণে এতিয়া ফুলবোৰ এনেকৈ ৰুই থোৱা হৈছে। পাছত আৰু বেলেগকৈ কৰা হ'ব, যিহেতু এতিয়া ঘৰটো সম্পূৰ্ণ হোৱা নাই, সেইবাবে এনেকৈ থোৱা হৈছে। মই আপোনালোকক ভালকৈ দেখাই আছোঁ, ৰ'ব দেই। ফুলিলে বহুত ধুনীয়া লাগে, চাই পিনে আনি হৈছে বাৰু। এইটো বেছি ধুনীয়া লাগিছে, আনিছে।